সময় গতিশীল। গতিশীল সময়ে সৃষ্টিৰ আদিৰে পৰা পৰিৱৰ্তনৰ মাজেদি আহি আজিৰ এই অৱস্থাত উপনীত হৈছেহি। সৃষ্টি হ'ল জীৱকুলৰ। জীৱকুলৰ ভিতৰত সুখ দুখ অনুভৱ কৰিব পৰা শক্তি লাভ কৰিলে মানৱ জাতিয়ে। ক্ৰমবিৱৰ্তমানৰ ধাৰাবাহিকতাৰ গতি অব্যাহত ৰাখি মানৱ জাতিয়ে আৰোহণ কৰিলে উন্নতিৰ উচ্চ শিখৰত। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ নতুন নতুন সৃষ্টিয়ে সদায় প্ৰমাণ কৰিলে মানৱ জাতিৰ শ্ৰেষ্ঠতাক। তাৰ মাজতো সৃষ্টি হয় নতুন নতুন সমস্যাৰ। সমস্যা বুলিলে সমাধানো থাকে। প্ৰতিটো সমস্যাৰ সমাধান পৃথিৱীৰ যিকোনো এটা কোণত সদায়ে উপলব্ধ হৈ থাকে। মাথো সেয়া বিচাৰোঁতে প্ৰয়োজন হয় কিছু সময়ৰ। মানৱ সমাজৰ প্ৰথম শৃংখলটো হ'ল এটা সুন্দৰ পৰিয়াল, ল'ৰা ছোৱালী আৰু মাক দেউতাক। কিন্তু দুখৰ বিষয়, এনে বহু পৰিয়াল আছে যি নিজকে দুৰ্ভগীয়া বুলি ভাবিবলৈ লয়, কাৰণ সমাজখন আগবঢ়াই নিবলৈ সেই পৰিয়ালসমূহ হৈ পৰে নিঃসন্তান। বিয়া পতাৰ বহুদিন বা বহু বছৰলৈকে তেওঁলোকৰ কোলালৈ নাহে সন্তান। মেডিকেল ছায়েন্স তেনে অৱস্থাত কিছু দম্পতীৰ ক্ষেত্ৰত থমকি ৰ'ব লগা হয়। ফলস্বৰূপে পৃথিৱীৰ নিয়মমতেই সন্তানহীন হৈয়ে বিদায় ল'ব লগা হয় পৃথিৱীৰ পৰা। এনে ক্ষেত্ৰত প্ৰয়োজন হয় এক বিকল্প চিকিৎসাৰ। এক সুখৰ খবৰ, তেনে দুৰ্ভগীয়া দম্পতীৰ এতিয়া চিন্তাৰ কোনো কাৰণ নাই। এক বিকল্প চিকিৎসাই তেনে বহু দম্পতীৰ মাজলৈ এতিয়া হাঁহি ঘূৰাই আনিবলৈ সক্ষম হৈছে। সেই চিকিৎসা পদ্ধতিয়ে দুৰ্ভাগ্যক পৰিৱৰ্তন কৰিছে সৌভাগ্যলৈ। এইজন ব্যক্তি, নাম তৰুণ হাজৰিকা। অসমৰ গোলাঘাট জিলাৰ দেৰগাঁৱৰ দিছৈ চাৰিআলিত ঘৰ এইজন ব্যক্তিৰ। পৰম্পৰাগত বনৌষধিৰ সঠিক ৰূপত ব্যৱহাৰ কৰি এইজন তৰুণ হাজৰিকাই সৃষ্টি কৰিছে ইতিহাস। বনৌষধিৰ ব্যৱহাৰেৰে ৪,০০০তকৈও অধিক নিঃসন্তান দম্পতীক চিকিৎসা প্ৰদান কৰি সেইসকল দুৰ্ভগীয়াৰ জীৱনক সৌভাগ্যলৈ পৰিৱৰ্তন কৰাই হাতত তুলি দিছে সন্তান। আমাৰ তথ্য চাওক, ছবিয়ে কেতিয়াও মিছা নকয়। এইসকল নিঃসন্তান দম্পতীৰ কথা আপুনিও শুনক, ভালকৈ মন কৰক। এইসকলৰ মাজৰ কেইজনমানৰ বয়স শুনক সফলতাৰ কাহিনী। কেতিয়া আহিছে? জুলাইত আহিছিলে। তেতিয়া আপোনাৰ টেষ্টৰ ৰিপৰ্ট মতে কি ওলাইছিলে? তেতিয়া আপোনাৰ একদম জিৰ' আছিলে। দৰৱ কিমান দিন খালে আপুনি? দৰৱ 3 মাহ খালোঁ। কি ক'লে? 3 মাহ খালে। 3 মাহ খৰচ কিমান হ'ল আপোনাৰ? বিশেষ হোৱা নাই, কনচিডাৰ কৰিছে অৱস্থা চাই থাকা নামৰ এইবোৰতো ভাল পাইছোঁ। এতিয়া আপত্তিটো আহিছে 100% কেতিয়াবা দেখা যায় কিছু সময়ত পৰিয়ালটোৰ পুৰুষজনৰ সন্তান জন্ম দিব পৰা ক্ষমতা লোপ পায় বা মহিলাগৰাকীৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাইকিয়া হৈ যায়। ই বিভিন্ন কাৰণত হ'ব পাৰে। এই অসুবিধাসমূহ দূৰ কৰিব পৰাকৈ প্ৰস্তুত কৰা তৰুণ হাজৰিকাৰ বনৌষধিসমূহৰ সামৰ্থ্য বহু পৰিমাণে নিৰ্ভৰ কৰে ভুক্তভোগীৰ খাদ্যাভ্যাসৰ ওপৰত। বনৌষধিসমূহৰ কোনো পাৰ্শ্বক্ৰিয়া নাই, কিন্তু খাদ্যাভ্যাসৰ পৰিৱৰ্তনে ঔষধৰ গুণাগুণহে পাৰ্শ্বক্ৰিয়া কৰি ঔষধি গুণ লুপ্ত কৰাৰ সম্ভাৱনা থাকে। গতিকে পৰামৰ্শ অনুসৰি খাদ্য খোৱাটো নিতান্তই প্ৰয়োজনীয়। আমাৰ থলুৱা দৰৱ, ইয়াত থলুৱা দৰৱ বুলি ক'লে পিৰালি চুকতো কিছুমান পোৱা যায়, কিছুমান জংঘলত পোৱা যায়, পাহাৰত পোৱা যায়। যেতিয়া পাহাৰলৈ সোমাই আমি দৰৱ বিচাৰি যাওঁ, প্ৰাণৰ সংশয় থাকে, হাতীৰ ভয়, সাপৰ ভয়। নদীত যেতিয়া আমি নাও লৈ পেলাই দৰৱ বিচাৰি যাওঁ, তেতিয়া নদীটো সাপ থাকে, মানে প্ৰাণৰ সংশয়। তাৰ মাজত গৈ পেলাই আমি দৰৱ একতা বুটলি আনিবলগীয়া হয়। যেনে ধৰক পদুম, ভেটৰ তলৰ যিটো খেলুক বুলি কোৱা যায়, তাৰ চূৰ্ণ বনাবলগীয়া হয়। কোনো কবিৰাজী বুলি ক'লে কোনো প্ৰতিষ্ঠানেই নাই আজিকালি, এতিয়ালৈকে ওলোৱা নাই, ভৱিষ্যতে ওলাই যদি নাজানো। কিন্তু এইটো পৰম্পৰা বহুতৰে আছে। আমাৰতো অলপ বেলেগ ধৰণৰ যেন পালোঁ, কাৰণ কোনো আধুনিক প্ৰযুক্তিয়ে নোৱাৰাৰ পাছত আমাৰ চিকিৎসাটোৱে চিকিৎসা কৰি আজিলৈকে প্ৰায় 40 বছৰৰ ভিতৰত 6,000মান সন্তান দিয়া হ'ল। আৰু তাতে এই পদ্ধতি এনেকুৱা এটা, মই আচৰিত মানি যাওঁ। বৰ্তমান আধুনিক যুগৰ পদ্ধতিৰ যিখিনি ৰিপৰ্ট, মেডিকেলৰ ৰিপৰ্ট মানে লেবৰেটৰী ৰিপৰ্ট, টিউব ব্লক, অভাইড চিষ্ট, মায়মা, এইখিনি আমাৰ এই ঔষধৰ দ্বাৰাই গোটেইখিনি কাট খাই যায়, ভাল হৈ যায়, তাৰ পাছত সন্তান। আপুনি
আমাৰ দৰৱ নহয়, কবিৰাজী য'তেই নাখাওক কবিৰাজী দৰৱ খালে সম্পূৰ্ণ বাছি খালে 100% গুণ পায়। যদি অকণমান ভুল কৰি দিয়ে, যেনে ধৰক তিনিটা টেঙা একেলগে খাব নালাগে, টেঙা খোৱাৰ পাছত তিতা খাব নালাগে, খাৰ খাব নালাগে, তেনেকুৱা বাছি খাব। বাছি খালে 99% বেমাৰ ভাল হৈ যায়। এই লাষ্টৰ 2 বছৰতহে আমি ধৰা পেলাব পাৰিছোঁ তাৰমানে। তাৰপিছত যেতিয়া আমি পৰীক্ষা কৰিলোঁ, পৰীক্ষা কৰাৰ পিছতে তেতিয়া গম পোৱা হ'ল যে টিউব ব্লক আছিলে। তাৰপৰা টিউব ব্লকটো খোলা হ'ল। খোলাৰ পিছতে ছাৰৰ ওচৰত আহিলে, ছাৰৰ ওচৰত আৰু ৰিপৰ্টখিনি দিলে, প্ৰতীক্ষাত চাই পৰীক্ষা এটা কৰিব দিলে। তাত আমি পৰীক্ষাটো কৰিলোঁ। কৰাৰ পিছতে ছাৰে চাই পেলাই তোমাৰ অ'কে কৰি দিম। তাৰপৰা ছাৰ ঔষধ চৌষধ খাই অ'কে হ'ল। এতিয়া আপোনাৰ বয়স কিমান বৰ্তমান? মোৰ এতিয়া ধৰি লওক 47+। পজিটিভ যেতিয়া ৰিজাল্ট এটা পাইছোঁ নিশ্চয় সুখী হ'ল। মায়মা আছিলে ন? মাইমা আছিলে। ইয়াত প্ৰায় কেইমাহ হ'ল, প্ৰায় 8 মাহমান হ'ল। এপ'লৰ পৰা তাত আপুনি বাহিৰে বাহিৰে অহা যোৱা কৰে নে ঘৰলৈ, আৰু তাতে থাকি লৈছিলে? নহয়, মই তাত দেখুৱালোঁ। তেওঁলোকে মোক আকৌ মাতিলে। তেতিয়া আমি গৈছিলোঁ জানুৱাৰী মাহত, তেওঁলোকে জুনত মাতিলে। তেতিয়া মোক ক'লে যে হায়দৰাবাদৰ এপ'ল আছিল হয়নে, তালৈ আপুনি আহক, আমাৰ তাত এপ'লত আপোনাৰ কিছুমান চিকিৎসা হেৰি হ'ব, তেনেকৈ ক'লে। আৰু অসমৰ কেইবাখনো মোক ক'লে যে হেৰি কৰিব লাগিব, টেষ্ট টিউব কৰিব লাগিব। গৈছোঁ, মেৰামাৰীত গৈছোঁ, ডাউন টাউন গৈছোঁ, ক'লো নাই যে অসমৰ প্ৰায় অইলৰ ডক্টৰ ললিত বৰাক দেখুৱাইছোঁ। গুৱাহাটী মেডিকেলৰ ডক্টৰ চাণক্যত আছে, এটা অপাৰেশ্যন কৰিছে। আৰু যে অলকা গোস্বামীক দেখুৱাইছোঁ। অসমৰ প্ৰায় সকলোকে দেখুওৱা হৈ গ'ল। এতিয়া বৰ্তমান জীৱনৰ কাৰণে মই দেউতাই মোক কিমান দিব লাগে জানানে? 1 কোটিমান দিব লাগে। নমস্কাৰ, মোৰ নাম শ্ৰী সুদীপ্তা দয়ানী বৰা। মই এতিয়া ক্লাছ 4ত পঢ়ি আছোঁ। মোৰ স্কুলখনৰ নাম অৰুণোদয় বিদ্যাপীঠ। আৰু মোৰ সুদীপ্তাৰ মিনিংটো হৈছে সু মানে সুৰেশ চন্দ্ৰ বৰা, দি মানে ৰাণী কাকতি বৰা, আৰু নয়নিটি হৈছে সুৰেশ দীপ্তিৰ চকু মানে। 8 বছৰৰ আগৰ পৰাই ধৰক আপোনাৰ কোনো সতি সন্তানৰ হেৰি মুখ দেখা নাছিলোঁতো আৰু। তাৰপিছতে ছাৰৰ কথা গম পাই গ'লোঁ আৰু ট্ৰিটমেণ্টৰ কাৰণে। কিমান ট্ৰিটমেণ্ট কৰিলে আপোনালোকে? আপুনি 9 মাহ। 9 মাহ ধৰক মেডিচিনটো 9 মাহ খালোঁ, এনেই দিন হিচাপে 4 মাহে। 6 মাহ আপোনাৰ সাৰ্থক হ'ল। তাৰপিছত হ'ল। তৰুণ হাজৰিকাৰ এই ঔষধৰ উৎস হ'ল অসমৰ প্ৰাকৃতিক পৰিৱেশ। বিভিন্ন প্ৰান্তৰ প্ৰাকৃতিক অৰণ্য বা নদী কাষৰীয়া বিভিন্ন অঞ্চলৰ পৰা কবিৰাজে নিজেই সংগ্ৰহ কৰে বিভিন্ন গছ লতিকা। যথেষ্ট কষ্টসাধ্য এই কাৰ্য। সংগ্ৰহ কৰা গছ লতিকাক পৰিষ্কাৰ কৰি নিজৰ আছুতীয়াকৈ থকা ঔষধ প্ৰস্তুতকৰণ কক্ষত ব্যৱহাৰৰ বাবে সম্পূৰ্ণ পৰম্পৰাগত বৈদিক পদ্ধতিত ৰোগীৰ বাবে তৈয়াৰ কৰি তোলা হয় এই ঔষধ। পৰৱৰ্তী সময়ত এই ঔষধ সেৱন কৰোৱা হয় ৰোগীক। 3 মাহৰ পৰা 9 মাহ পৰ্যন্ত এই ঔষধ সেৱন কৰি সন্তানৰ মুখ দেখিবলৈ সক্ষম হয় দুৰ্ভগীয়া পৰিয়ালসমূহ। তেওঁলোকৰ দুৰ্ভাগ্য পৰিৱৰ্তন হয় সৌভাগ্যলৈ। যদি আপুনিও এনে কিবা সমস্যাত পৰি আছে, এবাৰ লগ কৰক কবিৰাজ তৰুণ হাজৰিকাক। দেশ বিদেশৰ বহু নিঃসন্তান দম্পতীয়ে তৰুণ হাজৰিকাৰ কবিৰাজী চিকিৎসাৰ সুফল লাভ কৰি এটি সন্তানেৰে সাৰ্থক কৰিছে নিজৰ জীৱন। মেডিকেল ছায়েন্সে য'ত হাত দাঙি দিয়ে, সেইখিনিৰ পৰাই আৰম্ভ হয় এইজন কবিৰাজ তৰুণ হাজৰিকাৰ প্ৰাকৃতিক চিকিৎসা। এয়াও এক পৰম বিস্ময়।